ওয়েলকাম টু নেক্সট ডে। গুড মর্নিং ফ্রম নতুন দলঙৰ ওপৰৰ পৰা। গাঁৱত এখন নতুনকৈ দলং বনাইছে, এইখন চাওক দলংখন পুৰা ৰ'দ দি আছে একদম ৰাতিপুৱাই পুৱাই। এইখন চাওক দলংখন, নদী চাওক, এইখন গাঁৱৰ নদী হয়, ডাইৰেক্ট ব্ৰহ্মপুত্ৰৰ লগত লিংক থকা নদীখন। তো ৰাতিপুৱা ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিলোঁ, আৰু বাকী কালিৰ অলপমান বাকী আছিলে, কাৰণ বহুত লম্বা ভিডিঅ' হয়, নহ'লে ভিডিঅ'টো চাই একদম বৰিং পাই যাব, ইমান দীঘল ভিডিঅ' হয়। তো সেইটো কাৰণে দুটা পাৰ্ট কৰি দিছোঁ, এটা পাৰ্ট কালি চালে, এটা পাৰ্ট আজি চাব, আৰু বাকী আৰু কিবা কিবি আছে দেখুৱাই আছোঁ, তো চাই থাকক। সন্ধিয়া আৰতি টাইম, এতিয়া আৰতি দি আছে, একদম পুৰা মজাকৈ আৰতি দি আছে। নাটক পাৰ্টি আহি পাই গ'ল, শংকৰজ্যোতি নাট পৰিষদ। এখন অকল থিয়েটাৰো আছে, কিন্তু এখন সৰু নাটক হয়, যিহেতু ষ্টেজখন সৰু। এখন ষ্টেজ 4-5খন পৰ্দা আছে, ইয়াতে এডজাষ্ট কৰে, আৰু নাটক আৰম্ভ হৈ গ'ল। নাটক আৰু থিয়েটাৰৰ মাজত বেছি ডিফাৰেঞ্চ নাই, খালি নাটকখন আপোনাৰ সৰু ষ্টেজত হয় আৰু থিয়েটাৰ ডাঙৰ ষ্টেজত হয়, কিন্তু এক্টিং বাকী যিখিনি আছে ন, নাটক আৰু থিয়েটাৰৰ নিচিনা একেই হয় নাটকখন। চাই ভাল লাগে, কেতিয়াবা যদি পাই ক'ৰবাত নাটক চাব, নাটক চাই ভাল লাগে। চ' এনেকৈ নাটক শেষ হৈ গ'ল। আজি নেক্সট ডে হয়, আজি ভাচনি আছে। এতিয়া আইতাসকলৰ বৰ্তমান নাম হৈ আছে, ইভিনিং ভাচনি হ'ব। বৰ্তমান ৰাইজ ভাচনিৰ কাৰণে সাজু, প্ৰতিমা ওলাই দিয়া হৈছে মণ্ডপৰ পৰা। এতিয়া বৰ্তমান বাহিৰত থৈ দিছে অলপমান টাইম, ৰাইজৰ সেৱা চেৱা কিছুমান কাম আছে, তো ৰাইজে সেৱা চেৱা কৰে, তাৰপিছত প্ৰতিমা লৈ যায় বিসৰ্জনৰ কাৰণে। এই মহিলাসকলে আপোনাৰ ৰংগোলী খেলি আছে, সেন্দুৰ লগাই দি আছে গালত। এইবিলাক কৰা হোৱাৰ পিছত মোটামুটি আধা ঘণ্টামান পিছত, অলপমান পিছত ভাচনিৰ কাৰণে লৈ যোৱা হ'ব প্ৰতিমাখন। এতিয়া ৰাইজৰ ওচৰত থৈ দিয়া হৈছে অলপমান টাইম, গাড়ীত উঠাই। প্ৰতিমাখন মণ্ডপৰ পৰা উলিয়াই ডাইৰেক্ট নদীত ভৰাবলৈ নাযায়, প্ৰতিমাখন গোটেই গাঁওখন এক পাক ঘূৰোৱাৰ পিছত তাৰপিছতে লাষ্টত গৈ কেনে নদীৰ পাৰত ভৰাই দি আহে। এতিয়া যাবলৈ সাজু হৈ গ'ল, এয়া উলিয়াই দিলে প্ৰতিমা, এতিয়া যাব আৰু গোটেই গাঁওখন ঘূৰাব। বাই দ্য ৱে ফ্ৰেণ্ডছ, ভাচনি ওলাই গ'ল, আপোনালোকক দেখুৱালোঁ মই। ভাচনি ওলাই গ'ল, প্ৰতিমা ওলাই গ'ল মণ্ডপৰ পৰা। এতিয়া প্ৰতিমাখন গোটেই গাঁওখন ঘূৰাব এক পাক, গোটেই গাঁওখন এক পাক ঘূৰাই কেনে, এইটো নদী আছে, এইফালে নদী আছে, এইটো নদীৰ ওচৰৰ পৰা দেখুৱাই আছোঁ। তো নদীত বিসৰ্জন দিব। তো এনেকৈ এইটো ৰাস্তা এইফালেদি আহি আছে, এইফালেদি আহি এইফালে এনেকৈ গৈ কেনে গোটেই এক পাক ঘূৰাই কেনে আকৌ নদীত বিসৰ্জন দিব। তো চাই থাকক তেতিয়ালৈকে প্ৰতিমা বিসৰ্জন। তো প্ৰতিমা বিসৰ্জন হোৱাৰ পাছত ভিডিঅ'টো শেষ হ'ব। কেনেকুৱা লাগিলে ক'ব, লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু এনেকুৱা মজা ভিডিঅ' পাবৰ কাৰণে। তো এতিয়া মই নদী পাৰত আপোনাৰ নদী পাৰখন আগতে দেখুৱাই লওঁ, কাৰণ গোটেই গাঁওখন ঘূৰি অহালৈকে নদী পাৰটো আন্ধাৰ হৈ যাব, একো দেখা নাপায়, লাইট চাইট নাই। নদীখন আগতে মই দেখুৱাই লওঁ ক'ত বিসৰ্জন হ'ব, তো ব'লক এতিয়া দেখুৱাই আছোঁ। তো গৈ আছোঁ এতিয়া নদী পাৰলৈকে। এইটো হ'ল ৰাস্তা, অলপ পোহৰ আছে, ইমানো আন্ধাৰ হোৱা নাই, কিন্তু কেমেৰাত দেখা নাপায়, আন্ধাৰ হোৱা যেনে লাগে। চাওক অলপ পোহৰ আছে। তো এইখন হ'ল ফিল্ড, ইয়াতে আপোনাৰ যিমান যি আছে ফটকা চটকা আতচবাজি যিমান যি আছে ইয়াতে কৰিব এই ফিল্ডখনত। এখন ফিল্ড গোটেইখন ফিল্ড হয়। তো এইখন হ'ল, আৰু আগত হ'ল নদী, এই তাত নদীটো আছে, আৰু এখন প্ৰতিমা আহি আছে ইয়াত, আৰু বাকী এইফালে নাচি আছে। এই হ'ল গাঁৱৰ উৎসৱ,
মানে গাঁৱত দুৰ্গা পূজা নহয় ন ইয়াতে, তো ইয়াতে মানে জগদ্ধাত্ৰী পূজাটোৱে বিশেষ আকৰ্ষণীয়। তো এইখন এখন প্ৰতিমা, এই জেনেৰেটৰ মাজত পিছত ডিজে, এইখন এখন প্ৰতিমা আৰু আগত এখন প্ৰতিমা। ইয়াতে আপোনাৰ গাঁৱৰ যিমান ডেকা ল'ৰা আছে গোটেই সোপাই আছে, চব ডেকা ল'ৰা আছে, ডেকা ল'ৰা ছোৱালী মাইকী মানুহ তিৰোতা গোটেই সোপাই ইয়াতে আছে, পূৰা এনজয় কৰি আছে। এনেকুৱাকৈ বিসৰ্জন হয়। এইবিলাক চাওক, লাইন নাই কিন্তু চবৰে দৰমুখে একগুছি চাকি জ্বলোৱা আছে। এই চবৰে ঘৰে ঘৰে একগুছি চাকি জ্বলোৱা আছে। এইফালে আহিব আকৌ, এই হ'ল মানুহৰ দুৱাৰমুখ গেট। তো আহি আছোঁ ভাচনিৰ কাৰণে এইখিনি ফটকা অনা হৈছে, এইখিনি ফুটা যাব এতিয়া নদী পাৰত। চাই থাকক। তো এনেকৈ আহি আছোঁ। এইটো এটা মিনি কেছ বুলি মানা হৈছে। আপোনাৰ মম থাকে যে তলত, জ্বলাই দিলে উৰি যায় যে আকাশত। আমি সৰুতে আকাশবন্তি বুলিও কৈছিলোঁ। তো এইটো আনিছে, খুব ধুনীয়া লাগিছে চাওকচোন। এই উৰি গ'ল, পূৰা জোনটোৰ লগত একদম ধুনীয়া লাগিছে দেখাত। আৰু ইয়াতে আপোনাৰ ভাচনিত কিছুমান নিয়ম ফ'ল' হয়, যেনেকৈ আপোনাৰ মহিলাসকলে পিছফালে থাকে, ল'ৰাসকলে আগফালে থাকে। মানে আপোনাৰ মহিলাসকলে পিছফালে মানে ৰছীডাল টানি দিয়ে, ল'ৰাবিলাক আগত থাকে, ডেকা ল'ৰাবিলাক, আৰু মহিলাবিলাক ৰছীডালে পিছফালে থাকে, মানে যাতে ক'তো একো বিঘিনি নহয়, খুন্দা খায়। ধৰি লওক নাচি থাকোঁতে কোনোবা খুন্দাত পৰি গ'ল, তলফালে চেপ্টা হৈ যাব ন। তো সেনেকুৱা কাৰণে মানে মহিলাসকলে পিছফালে থাকে আৰু ডেকা ল'ৰাসকলক আগত দিয়ে। মানে এইটো ৰুলটো খুব ধুনীয়া ৰুল। আৰু ইয়াৰ গাঁৱৰ মাজেদি আনি থকা হৈছে। এতিয়া আপোনাৰ বাৰান্দাত চাকি জ্বলাই কিনে থিয় হৈ আছে, আৰু প্ৰতিমাখন অহাৰ লগে লগে এনেকৈ আঁঠু কাঢ়ি সেৱা লয়, আশীৰ্বাদ লয়। তো এনেকৈ আগবাঢ়ি গৈ থাকে। প্ৰত্যেকৰ সন্মুখে অলপমান শ্ল' কৰি দিয়ে, ৰখাই দিয়ে অলপমান টাইম, আশীৰ্বাদ দিয়ে গুচি যায়। এনেকৈ প্ৰতিমাখন গোটেই গাঁও ঘূৰি আহি পেলাই নদী পাৰত এতিয়া ভাচনি হ'ব। এই আতচবাজি চলি আছে এতিয়া ভাচনি হ'ব নদী পাৰত। এইখন পূজা গাঁৱৰ কাৰণে, মানে গাঁওখনৰ কাৰণে খুব এটা ফূৰ্তিৰ মহোৎসৱ হয়, কাৰণ ইয়াতে বেলেগ একো পূজা পতা নহয়, অকল জগদ্ধাত্ৰী পূজাখনেই পতা হয়। তো জগদ্ধাত্ৰী পূজাখনত মানে যিমানখিনি গাঁৱৰ মানুহ আছে গোটেইখিনিয়ে মানে খুব ফূৰ্তিৰে পূজাখন পাতে আৰু খুব এনজয় কৰে। আৰু গাঁৱৰ মানুহখিনি বহুত ভাল, খুব হেল্পফুল হয়। এনেকৈ ফূৰ্তি এনজয়ৰ মাজতে পূজাখন শেষ হয়, আৰু নেক্সট ইয়াৰৰ কাৰণে প্ৰত্যেকে বাট চাই থাকে অহা বছৰৰ কাৰণে। অহা বছৰ আকৌ এনেকুৱা ফূৰ্তি কৰিব পায়, চ' ভাল লাগে। তো মেইন প্ৰতিমা মূৰ্তিটো আহি পেলাই নদী পাৰত এতিয়া খহাব। বহুত টাইম হ'ল, বহুত ঘূৰিলোঁ, গোটেই গাঁওখন ঘূৰিছে, এতিয়া দেখাই আছোঁ। গাড়ীখন একদম নদীৰ পাৰলৈকে লৈ আহিছে। এতিয়া গোটেইকেইখন প্ৰতিমা এখনকৈ নমাই কিনে এটা লাইনত থ'ব। এটা লাইনত থৈ কিনে তাৰপিছত ভাচনি হ'ব, মানে ভহাই দিব। এখনকৈ মানে উঠাব নাপায় বোলে, নিয়ম নহয়। সেইকাৰণে একে লাইনত গোটেইখিনি নমাই লয়, তাৰপিছত একেলগে এখনকৈ ভহাই দিয়ে, মানে ভাচনি কৰি দিয়ে। ভাচনিৰ প্ৰক্ৰিয়াখিনি আৰম্ভ হৈ গ'ল। আৰু ইয়াতে আপোনাৰ নদীৰ একদম পাৰলৈকে কোনো মহিলা বা শিশুক আহিব নিদিয়ে। ইয়াতে অকল ডেকা ল'ৰা বা পুৰুষে ভাচনিত আহে, মহিলাসকলে অলপ দূৰত থাকে, ইয়াৰ ওচৰলৈকে আহিব নিদিয়ে। ভাচনিৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। এনেকৈ পূজাখন শেষ হৈ গ'ল। আকৌ অহা বছৰ আহিব এনেকুৱা চেম পূজা, আকৌ এনেকুৱা আনন্দ উল্লাহৰ মাজেৰে পূজাখন সমাপন হ'ব, পাতা হ'ব। তো চাই থাকক তেতিয়ালৈকে। চ' ফাইনেলি ভালে জগদ্ধাত্ৰী মাৰ বিসৰ্জন হৈ গ'ল। তো বিদায় মাগিছোঁ, গুড নাইট। লগ পাই আছোঁ নেক্সট এটা ভিডিঅ'ত। বাই বাই।